একেবাৰে ভাল হ'ব বৰ ভাগৰ লাগিছে দেই আমি গাঁৱৰ পৰা গুৱাহাটীলৈ গান গাবলৈ আহিছোঁ সিহঁতে আমাৰ সাধাৰণ থকা মেলা ব্যৱস্থাখিনি কৰি দিব নোৱাৰেনে বৰ একেবাৰে গুৱাহাটী ফাংচনত গান গোৱাৰ হেঁপাহ আছিল নহয় তেতিয়া পাইছোঁ মজাটো দেই তেৰিকা তহঁতে মিছাতে মুড বেয়া কৰিছ চাচোন সন্মুখত ব্ৰহ্মপুত্ৰ নৈ ৰিপ ৰিপ পৰোৱা বতাহ কি ৰোমান্টিক পৰিৱেশ ঐ আমি এটা কাম কৰোঁ দে কিনো ব্ৰহ্মপুত্ৰৰ বালিত বহি আমি বালি ভাতো খাওঁ আৰু ৰাতিলৈ ফাংচনত গাবলৈ কাম কেইটাৰ এবাৰ ৰিহাৰ্চলো কৰি লওঁ দে কি কওঁ বঢ়িয়া দে দে ঐ আৰম্ভ কৰ ঐ 2 3 4 लगता खुदा का कोई नहीं आता है कल का फकीर आज दिल बहलाता है लगता खुदा का कोई नहीं आता है कल मुझे प्यार है কি হ'ল মই ইয়াতে অলপ শান্তিত বহিবলৈ আহিছোঁ বহক গৈ আপোনাকনো কোনে মানা কৰিছে আপোনালোকৰ চিঞৰ বাখৰে মোৰ শান্তি ভংগ কৰিছে এই আমি চিঞৰ বাখৰ কৰা নাই নহয় গানহে গাইছোঁ বৰ বেয়া হৈ গাইছে গান এনেকৈ নাগায় এই মিষ্টাৰ ভালকৈ গোৱা বেয়াকৈ গোৱা এইবোৰৰ বিষয়ে আপুনি কি জানে আৰে গানৰ বিষয়ে আপুনি জানে কি হে কেতিয়াবা গান গাই পাইছে কোৱাটো বাদেই দে জীৱনত কেতিয়াবা গান শুনি পাইছে নাই তাতো সন্দেহে আছে এই আমাৰ গান গীটাৰখন দিয়কচোন কি ক'লা গীটাৰখন খুজিছোঁ অলপ সময়ৰ কাৰণে প্লিজ ঠিক আছে শুনিছে যেতিয়া দিছোঁ বাৰু চাব দেই এইখন গীটাৰ হয় যিহেতু বজাব নোৱাৰে গীটাৰ বজাব আরে আমি বন্ধ করো না গিটার বাজাবো চা কেনেকে বাজাই চাই থাক
গান গায় আপুনি সঁচাই কৈছো আপোনাৰ গান শুনি মই ফিদা হৈ গৈছো ঐ তহঁতৰ গানটো মনত আছেনে আগৰ সব গান কেঞ্চেল আজি ৰাতিলৈ ফাংচনত প্ৰথমতে আমি এই গানটো গাব লাগিব ৰিয়েলি মিষ্টাৰ আপুনি কামাল কৰিলে জানে আপোনাৰ কণ্ঠত যাদু আছে আপোনাক দেখিলো প্ৰথমতে আমি ভবাই নাছিলো যে আপুনি ইমান সুন্দৰকৈ গান গাই দিব পাৰিব বুলি ময়ো ভবা নাছিলোঁ আজি 7 বছৰ পাছত মোৰ কণ্ঠই দি গান ওলাব বুলি কি তাৰমানে আজি 7 বছৰ আপুনি গান গোৱাই নাছিল নাই কিয় ক'ত আছিলে 7 বছৰ জেলত জেলত কিয় মানুহ এজনক হত্যা কৰিছিলোঁ আপোনাৰ দৰে গায়ক এজনে কাৰোবাক হত্যা কৰি জেলৰ ভাত খাব লগা হৈছে মই যেন অংকপতিখন কিবা মিলাবই পৰা নাই যাৰ জীৱনত দুৰ্ভাগ্যৰ বিষাদ থাকে তাৰ কোনো অংক নিমিলে কি হৈছিলনো আপোনাৰ জীৱনত নহয় মানে আপোনাৰ গান শুনি আপোনাৰ কথা শুনি আপোনাৰ বিষয়ে জানিবৰ মন গৈছে বাবেহে সুধিছোঁ যদিহে আপুনি বেয়া নাপায় মোৰ বিষয়ে জানি আপোনালোকৰ কি লাভ হ'ব তাতকৈ এতিয়া ভালকৈ প্ৰেক্টিছ কৰক তেতিয়াহে ৰাতিলৈ পাৰফৰ্মেঞ্চ ভাল হ'ব তাৰমানে আপুনি আমাৰ বিষয়ে সকলোবোৰ কথা শুনিছে তাতে বহি আপোনালোকৰ কথাবোৰ শুনি আছিল আমি মানে গাঁৱৰ ল'ৰা ছোৱালী হঠাতে গুৱাহাটীত গান গোৱাৰ সুবিধা এটা পাই গ'লোঁ আৰু লগে লগে আহি গ'লোঁ ইয়ালৈ আহি পোৱাৰ লগে লগে দেখিলোঁ যে অৰ্গেনাইজিং কমিটিয়ে মোক থকা খোৱাৰ ভালদৰে ব্যৱস্থাখিনিকে কৰি দিব পৰা নাই সেয়েহে এই নদীৰ পাৰলৈ ভাবিলোঁ ইয়াতে বহি অকণমান জিৰাই লওঁ কিবা অলপ খাই লওঁ আৰু ৰাতিলৈ ফাংচনত গাব লগা গানকেইটাৰ এবাৰ ৰিহাৰ্চেলো কৰি লওঁ আপোনালোকৰ দৰে মই এই সময়ত আমাৰ গাঁৱত গান গাই ফুৰিছিলোঁ মোৰ বৰ হেঁপাহ আছিল জানে গুৱাহাটীলৈ যাম ডাঙৰ গায়ক হ'ম মোৰ গানৰ হাজাৰ হাজাৰ কেছেট ওলাব এদিন গাঁৱৰ ফাংচনখনত গান গাই থাকোঁতে কেছেট কোম্পানীৰ এজন মালিকক লগ পালোঁ তেওঁ মোৰ গান শুনি বৰ ভাল পালে যেনে তেনে গুৱাহাটীলৈ গৈ তেওঁক এবাৰ লগ ধৰিবলৈ কৈ থৈ গ'ল তাৰপাছত আৰু কি হ'ব হাততে পোৱা সুযোগ জানো কোনোবা এৰি দিয়ে মই দিয়া নাছিলোঁ তালি টোপোলা বান্ধি গুৱাহাটীলৈ যাবলৈ সাজু হ'লোঁ গুৱাহাটীলৈ গৈ যাতে মই কোনো সমস্যাত নপৰোঁ তাৰ বাবে মোৰ মাৰ যে কিমান চিন্তা আছিল আৰু মোৰ সেই অকল্পক্ষ ভাইটিটো হ'ব দে আৰু কিমান বস্তু ভৰাওনো দাদা কেইদিনমানে গুৱাহাটী থাকিব গোটেই জীৱনটো নাথাকে নহয় কি ঠিক কিজনী থাকিবলগীয়া হয়ে পুৰুষে যদি গুৱাহাটীৰ পৰা দিল্লী মুম্বাইলৈ গান গাবলৈ যাব লাগে গাঁৱলৈ আহিবলৈ যদি সময়কে নাপায় তেতিয়া তয়ো কি চিন্তাবোৰ কৰ নহয় দাদা গৈ গুৱাহাটী পোৱাই নাই তই একেবাৰে তাক দিল্লী মুম্বাই পঠিয়াই দিলি সকলোৱে কয় মোৰ ল'ৰাৰ কণ্ঠত বোলে যাদু আছে সেই যাদু দেখুৱাই সি এদিন লণ্ডন আমেৰিকাও পাব চাই থাক তই এইবাৰ আকৌ লণ্ডন আমেৰিকা পালিগৈ কপালৰ কথা একোতো ক'ব নোৱাৰি কপালত যদি ভাল গায়ক হোৱাটো লিখা আছে তেতিয়াহ'লে মোৰ ল'ৰাই এটি হ'ব মা হ'ব তই দাদাক আৰু স্বৰ্গ নৰকলৈ পঠিয়াব নালাগে লণ্ডন আমেৰিকাতে থাকিবলৈ দে হাঁহিছ নহয় এই বুঢ়ী মাৰৰ কথা শুনি এতিয়া হাঁহিব পাৰিবি কিন্তু এদিন যেতিয়া তোৰ ককায়েৰে গান গাই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত ঘূৰি ফুৰিব তেতিয়া বুজি পাবি এই বুঢ়ীৰ কথা কিমান ফলিয়াই ক'ব বেগটোত পানী বটল এটাও ভৰাই দিব লাগিছিল নেকি অ' দিছোঁ দে আৰু সেই লাও পিঠাবোৰ চব ভৰাই দিছোঁ এতিয়া কেৱল দাদা ৰেলত উঠিলেই হ'ল এৰাও খৰচটো গুচি গ'লে ঘৰখন একেবাৰে খালী হৈ পৰিব তাক নেদেখাকৈ বা কিমান দিন থাকিব লাগে অদ্ভুত নহয় এই মাত্ৰ তাক একেবাৰে লণ্ডন আমেৰিকা পঠিয়াই দিলি আৰু লগে লগে দেখা নাপাওঁ বুলি টানিও দিলি দুখটো অলপ লাগিবই দিয়াচোন দেউতাৰৰ মৃত্যুৰ পাছৰ পৰা তহঁত দুটাইতো মোৰ সহায় পাৱাত হৈ আছে ইয়াৰ পৰাতো দীঘলাত ময়ো হ'ম দে দাদাক কেৱল কলা কথা নকৰাকৈ বিদায় দিছোঁ মা অ' মা সেয়া দাদা ওলাই আহিছে তুমি মুচি ল মা অ' মা বেগত বস্তুখিনি ভৰাই দিলি নে চব ভৰাই দিছোঁ বেছ আৰে তোৰ দৰে এটা উস্তাদ ভাইটি থাকিলে আৰু কিহৰ চিন্তা এনেই তেল দিলে নহ'ব কিয়? তই গুৱাহাটীৰ পৰা আহোঁতে এনেকুৱা আৰু এটা বেগ আনিব লাগিব তাত কেৱল মোৰ কাপোৰ থাকিব ঐ বদমাছ সেই ল'ৰাটোকে গুৱাহাটী পোৱাই নাই তই তাক তাগিদা দিয়া যাগিলি এনে
আমা তই ষ্টেচনলৈ গৈ থকাটোকে ভাল হ'ব ৰেলখন ধৰিব নোৱাৰিলে আকৌ বৰ ডাঙৰ কথা হ'ব ৰেলত কিন্তু গীটাৰখন খাব নাই নেকি ৰেলত বোলে বৰ ডকাইতি হয় ডকাইত বুলি ইমান মূৰ্খ নহয় ভাইটি যে সিহঁতে এই ভঙা চিঙা গীটাৰখনৰ ওপৰত চকু দিব আৰু চকু দিলে তই ডিচমিনাছৰ লগাই দিবি নাই 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 তই সেইবোৰ একো নকৰিবি মই তোক বাৰম্বাৰ কৈছোঁ খুজ গুৱাহাটীলৈ গৈ তই যাৰে তাৰে ওপৰত হাত নুতুলিবি খংটো অলপ দমাই ৰাখিবি দমাই ৰাখিবলৈ চেষ্টা কৰোঁৱেই কিন্তু নোৱাৰিলে কি কৰিম এই অন্যায় কামবোৰ দেখিলে তেজ একেবাৰে উতলি আহে উতলা তেজ ঠাণ্ডা কৰিবলৈ শিক এই গাঁওখনত তই এসময়ত তই কম মাৰপিটখন কৰি ফুৰা নাছিলি কিন্তু গুৱাহাটীত সেইবোৰ হ'ব দে মা আৰু কথা নকবিচোন কাহটো বেছি হ'ব ভাইটি মা সময়মতে দৰৱ পাতি কৰি থাকিবি আৰু কিবা দৰকাৰ হ'লে মোক খবৰ দিবি তোক কেনেকৈ খবৰ দিম গুৱাহাটীলৈ গৈ মই ক'ত আছোঁ কি কৰি আছোঁ এইবোৰ জনাই থ'লে চিঠি লিখিম আৰু তই লিখিবি আৰু যদি কেনেবাকৈ যে বোলে অলপ টকা আহিল তেতিয়া তুমি চিন্তাই নাই মা ডাইৰেক্ট মোবাইলতে কথা পাতিব পাৰি তই মোবাইল ল'বি তেনেহ'লে চিন্তা নাই মই ওচৰৰ পিচিঅ'ৰ পৰা তোক দিনে 2-3 বাৰকৈ ফোন কৰিব পাৰিম বিল সপা কিন্তু মই দিব নোৱাৰো দেই এনে কৈছোঁ আরে বাপরে বাপ 3টা বাজে মা মই আহোঁ যা বাবাই যা গুৱাহাটী পায়ে চিঠি লিখিবি কামবোৰ ভালকৈ কৰিবি আৰু তই নিজৰ দেহাটোৰ যত্ন ল'বি তোৰ কাৰণে চিন্তা কৰিব নালাগে মাত্ৰ চাবি গুৱাহাটীলৈ গৈ যাতে একো এটা নকৰাকৈ উভতি নাহক কিবা নহয় কিবা এটা সংস্থাপনৰ ব্যৱস্থা কৰিহে আহিবি এইবোৰ তই চিন্তাই নকৰিবি মা তোৰ ল'ৰা এদিন গুৱাহাটী কিনি পেলাব টকাৰে নহ'লেও গানেৰে দাদা ঐ দাদা কেটবেটখন আনিবলৈ নাপাহৰিবি আৰু চিলাই বলটো আনিবি দাদা দেখিলি মা মই ইমানটো চিঞৰি মৰিলোঁ আৰু সি নুশুনা পাওঁ যে ৰিক্সাত উঠিল গৈ মোৰ হ'লে বৰ চিন্তা লাগিছে জাননে কিয় গুৱাহাটীখন তাৰ বাবে একেবাৰে অচিনাকি এনে অচিনাকি ঠাই এখনত তাৰ বা কোনোবা চিনাকি মানুহ ওলাই নে নোলায় এই দুখৰ মোৰ পিতাৰ মাটি এই দুখৰ মাটিতে ঘৰ সাজি তহঁতক মই ভাড়া দি থৈছোঁ গতিকে তহঁতে মোক ঘৰ ভাড়া আদায় দিবই লাগিব লাগিব নে নালাগিব আৰে মই তহঁতৰ কাৰণে কি কৰা নাই বহুত কৰিছে তহঁতক থাকিবলৈ মই ঘৰ সাজি দিছোঁ দিছে তহঁতক মই মোৰ বীমা কোম্পানী এজেণ্ট কৰাই দিছোঁ দিছে কিয় দিছোঁ কিয় দিছোঁ জানো নাই নাজানো এইটোৰ কাৰণে দিছোঁ এইটো হয় ইয়াৰ সফৰখন খুলি মোৰ মুখত ঢালি দে বছ হৈ গ'ল বিশ্বৰ আটাইখিনি মানুহৰ দয়া আহি মোৰ অন্তৰত ভিৰ কৰে দয়া আহি হেঁচা মাৰি ধৰে মোৰ বুকুখন উশাহ নোপোৱা হৈ যাওঁ মই ঠিকেই উশাহ নোপোৱা হৈ গ'লে বৰ কষ্ট হয় সেইকাৰণে কৈছোঁ আজিৰ পৰা মই মদ পানী একো নাখাওঁ হয় মই মোৰ ল'ৰাটোৰ নামত শপত খাই গৈছোঁ আপোনাৰ দেখোন ল'ৰা নাইয়ে দুজনীয়ে ছোৱালী তাতে নাই নেকি তাতে কি হলো শপতেই মোৰ শপতৰ কথাই বেলেগ বুজিছ কেৱল শপতেই নহয় দাদা আপুনি মানুহটো বৰ বেলেগ ধৰণৰ বৰ উদাৰ বৰ মহান বৰ বিশাল বৰ কোমল ভদ্ৰ বুলি কওঁ আকৌ দাদা সেইটোৱেই আৰে মই ভদ্ৰ বিশাল উদাৰ নহয় কোন হ'ব বে হয় কম প্ৰফেচনেল মদাহী মই এইখন গুৱাহাটী আটাইকে মোৰ কথা সুধিবি চবেই কৈ দিব সেই কমলনাথ বৰ বেয়া বস্তু দেই হয় পানী মিক্স নকৰাকৈ মদ দিয়া মানুহ হয় হয় দাদা আপোনাক গোটেই গুৱাহাটীখনে চিনি পায় বৰ বিখ্যাত মানুহ আপুনি বৰ ডেঞ্জাৰাছ বৰ সাহসীও হ'ব ইমানতে অন্ত পেলা একেদিনে ইমানবোৰ হজম কৰিব নোৱাৰি নহয় হয় কালিলৈ মই মদো আনিম মাংসও আনিম তহঁতো খাবি ময়ো খাম কিন্তু দাদা আপুনি দেখোন কাইলৈৰ পৰা মদ নাখাওঁ বুলি শপত খাইছে তাতে কি হলো কাইলৈ মই আকৌ এবাৰ শপত খাম মদৰ লগত শপত খাই বৰ ভাল লাগে হৈছে কোন বে তই কেইটামান ল'ৰাই মোক খেদি আহিছে তোৰ আহি আছে কৰ ল'ৰা কিয় হৈছে মোক মাৰিবলৈ আহিছে আৰে তই মাৰি নিদি কিয় সিহঁতক ঐ দেখাই শুনাটো তোক পালোৱান যেনে লাগিছে পালোৱান হৈ ইমান ভয় মোৰ ভয় লগা নাই তেনেহ'লে চিঞৰি দৌৰিছ কিয় সিহঁতৰ ওপৰত হাত ধৰি চলাবলৈ মোৰ মন যোৱা নাই কিন্তু চলি গ'লে সিহঁত এটাও বাচি নাথাকে কি সেইকাৰণে কৈছোঁ সিহঁতক আৰে মোৰ মাৰৰ পৰা বচা সিহঁতক বচাবৰ কাৰণেহে তই পলাইছ তো। কুকুৰ
মোৰ ঘৰৰ চোতালত ভৰি দিলে এটা এটাকে ভৰি ভাঙিম তহঁতৰ দাদা, হ'ব। ঐ পানী মিক্স নকৰাকৈ মদ গিলা মানুহ হয় মই খং উঠিব লাগিলে এটা এটাকে বটল ভাঙিম তহঁতৰ মূৰত ঐ কলৈ পৰা সিহঁতক যাব ৰিতুজ যাব লাগে দাদা সেইকেইটা আপোনাৰ ভয়ত থৰ থৰি কঁপি গৈছে আৰু বেছিকৈ গৈ নোখোৱাব মৰি থাকিব সেইকেইটা হয়নে অঁ সিহঁতৰ ওপৰত দয়া কৰক দাদা দয়া কৰক দয়া ঠিক আছে তহঁতে কৈছ যেতিয়া সিহঁতক মই মাফ কৰি দিলোঁ অঁ পিছে তই কোন হবি ক'ৰ পৰা আহিছ লোকেল নে ফাৰ্মৰ মই গাঁৱৰ পৰা আহিছোঁ। কিয় আহিছ গুৱাহাটীত তোৰ কোনোবা চিনাকি আছে নাই, নাই যদি কিয় আহিছ মই গান গাওঁ। কেছেট কোম্পানীৰ মালিক এজনে মোক মাতি পঠিয়াইছিল, সেয়া আহি গ'লোঁ। আহি তাৰ ঘৰো পালোহি। তাৰপিছত ঘৰ গৈ পোৱাত গম পালোঁ মানুহজন এমাহ আগতে ঢুকাল। সিও চাগে মোৰ দৰে পানী মিক্স নকৰাকৈ খাইছিল হ'বও পাৰে। তাৰপাছত দিশহাৰা হৈ গ'লোঁ মই। আজি 4 দিন ধৰি গুৱাহাটী তনাই বনাই ঘূৰি ফুৰিছোঁ, ক'তো এটা কামৰ যোগাৰ নহ'ল। ভোকত অতিষ্ঠ হৈ আজি এখন হোটেলত সোমালোঁ। পেট পৰাই খালোঁ, কিন্তু খাই উঠি বিল দিব নোৱাৰাত সেই মানুহকেইটাই মোক মাৰিবলৈ খেদি আহিছিল। সেই পলাই আহি এইখিনি পালোঁ। পাবিয়ে গোৱালে ক্ষীৰতী গাই কাষলৈ নগৈ কাৰ কাষলৈ যাব ঐ হৈ যাব বুজিছ তোৰ চব সমস্যাৰ সমাধান মই কৰি দিম হা তই আজিৰ পৰা মোৰ ইয়াতে থাকিব পাৰিবি এই ঘৰটোতে থাকিব পাৰিবি ভাড়া নাই, নোৱাৰিম। কিয় ভাড়া দিব পৰাকৈ মোৰতো চাকৰি বাকৰি একোৱেই নাই। শুনিলি দেখিলি তহঁতে ইয়াকে কয় আদৰ্শ ভাড়াতীয়া যিয়ে সময়ত ভাড়াটো দিব লাগে বুলি জানে আৰু তহঁত ঐ কি নাম তোৰ মই সুৰুজ। সুৰুজ হয়, সুৰুজ। হৈ যাব বুজিছ তোৰ চব প্ৰব্লেম মই চল্ভ কৰি দিম হা মই এটা ইঞ্চুৰেঞ্চ এজেঞ্চিত কাম কৰোঁ ইহঁত দুইটাকে দুটা এজেণ্ট মই বনাই দিছোঁ তোকো মই এটা এজেণ্ট বনাই দিম কিন্তু সেইবোৰ কাম জানো মই কৰিব পাৰিম? ধপ পাৰিবি দুদিনতে মই তোক শিকাই দিম এজেণ্টটো হৈ তই কিবা কোটিপতি লাখপতি বনি নাযাওঁ হা কিন্তু পেটে ভাতে খাই থাকিব পাৰিবি ঐ মোক মানে কি চাইছো যা ইয়ালৈ ভাত বনা যায় মই নবনাওঁ দিয়ক কি বনাব মোৰ মানে এটা ফোন কৰিব লগা আছে কাক ফোন কৰিবি ৰিচা মৰিবি বুলি কৈছো সেই ৰিচা বাপেকটো বহুত হাত দীঘল মানুহ তাৰ জীয়েকৰ লগত হলি গলি কৰা দেখিলে বাহিৰ কৰি দিব তোৰ হ'লেও ৰিচা বৰ ভাল চলি দাদা তাই মানে হ'ব তাইৰ কথা কৈ তই মোক কাণখন গোলা কৰিব নালাগে ঠিক কৈছে দাদা ইটো মোৰ কাণ দুখন নষ্ট কৰিলেই হেৰা আজিৰ পৰা তোমাৰো কৰিব মোক আপোনালোকে তই বুলিয়ে ক'ব। হ'ব তই তুমি আপুনি এইবোৰ তহঁতে মিলাই ল'বি হা এটা কথা ল'ৰা তই গান গাওঁ নহয় গাওঁ হা তই সদায় ৰাতি এটা গান গাই মোক শুনাব লাগিব আৰু তোৰ গানৰ তালে তালে মই নাচিম দাদা আপুনি নাচিব কিয় মই নাচিলে বেয়া লাগিব নেকি দাদা নালাগে একেবাৰে শ্বাহৰুখ খান যেন লাগিব শ্বাহৰুখ খানো নাচে নেকি নাচেতো সিও চাগে পাখন্দই মোৰ দৰে পানী মিক্স নকৰাকে খায় এইখন স্বৰ্গপুৰী নহয় যে অনবৰতে নাচ গান চলি থাকিব দয়া কৰি ঘৰৰ কামত অলপ হাত দিয়া মইতো এইমাত্ৰ বাচনখিনি ধুই আহিছোঁ বৌ। বাচন ধুলে ঘৰ এখনৰ কাম শেষ নহয় মহাৰাণী মোৰ ককাৰৰ কাপোৰবোৰ কোনে ধুব ঘৰখন কোনে সৰা মোচা কৰিব নে সেইবোৰ কাপোৰ ময়ে কৰিব লাগিব ময়ে কৰিম বৌ আচলতে কি জানাব আমাৰ মিউজিক কলেজত ফাংচন আছে তাত বোলে মই গাব লাগিব নাচিব লাগিব সেইকাৰণে অকণমান নাচৰ প্ৰেক্টিচ কৰিছিলোঁ তোমাৰ গান নাচ চাবলৈ আমি তোমাক পুহি ৰখা নাই দেই এইবোৰ কৰি ককাৰৰ টকাকেইটাহে ডুবাই আছা তেনেকৈ কিয় কৈছা বৌ দাদাই মোক পঢ়াম বুলি কোৱা কাৰণেহে গাঁৱৰ ঘৰখনেৰে ইয়াত আছোহি আৰু ইয়াত থকা এমাহ হৈছেহে মাত্ৰ আৰু এই এমাহতে মোক যন্ত্ৰণা দিবলৈ বাকী ৰখা নাই তুমি মই কি কৰিলোঁ বৌ তোমাক মই কি যন্ত্ৰণা দিলোঁ কিয় ককাৰাক মোৰ বিৰুদ্ধে কম কথা লগোৱা তুমি মই বোলে তোমাক অত্যাচাৰ কৰোঁ তোমাক বোলে মই বান্দিৰ দৰে ব্যৱহাৰ কৰোঁ মাৰো পিটো এইবোৰ কথা তুমি এজন ককাক নলগোৱা মিছা কথা বৌ ইমান জঘন্য কথা মোৰ মুখৰ পৰা কেতিয়াও নোলায় হ'ব তোমাৰ মুখেৰে কি কথা ওলাই মই খুব ভালকৈ জানো তোমাৰ কথা তোমাৰ স্বভাৱ তোমাৰ চৰিত্ৰ একে জানিবলৈ বাকী নাই মোৰ প্লিজ বৌ প্লিজ বিনা দুখত মোক ইমান বেয়াকৈ নক'বা তোমাৰ কাৰণে মই মোৰ মানুহজনক বহুত গালি শুনিব লগা হৈছে আমাৰ সংসাৰ জুই জ্বলাই দিছা তুমি
কোনোবা যেতিয়া খং উঠিব চুলিত ধৰি বাহিৰ কৰি দিম ইয়াৰ পৰা তোমাৰ ডাইন এজনী ঘৰ চম্ভালা তিৰোতা মই নহয় মনত ৰাখিবা মোৰ নাম যেনেকৈ চন্দী হাতে কামেও চন্দী তাতে আকৌ তই মোৰ বাইদেউ গতিকে তইতো কমটো ডেঞ্জাৰাছ বস্তু নহবি কিমান ডেঞ্জাৰাছ সেয়া সোনকালে অনুমান কৰিবলৈ শিকা তুমি নহ'লে কিন্তু তোমাৰে বিপদ আছে কৈ থলো আপোনালোকে মোক ইমান বেয়াকৈ কিয় কয় এইখন মোৰ দাদাৰ ঘৰ দাদা নিজে মাতি অনা তাৰ হেৰা চুৰি বিনা দুখত গাড়ী ৰখিবলগীয়া নাই নহয় সেইকাৰণে মই তোমাক বাৰম্বাৰ কৈ আহিছোঁ তুমি মোৰ লগ লাগা মোৰ কাষ চাপা দেখিবা তোমাৰ লাইফত শান্তিয়েই শান্তি বাজে কথা নবকিব এইবোৰ বাজে কথা নহয় বেবি এইবোৰ আণ্ডাৰষ্টেণ্ডিঙৰ কথা এই ৰেখাটো মোক সকলোৱে ভয় কৰে মই কথা ক'লেই থৰাই কঁপি থাকে গতিকে যদি তুমি মোৰ লগ লাগিব পাৰা তেতিয়া তোমাক কোনেও একো নকয় আনকি বাইদেউৰ মুখখনো বন্ধ হৈ যাব কাৰোবাৰ মুখ বন্ধ কৰাৰ ইচ্ছা মোৰ নাই সেইবোৰ আপুনি কৈ থাকক ৰ'বা ওলাই যোৱা আমি দেখি কৈছো তুমি হেনো ভিন্দক লগাইছা মই তোমাক বৰ দিগদাৰ কৰি থাকোঁ আমি দেখি কৈছো মোৰ দিগদাৰ কৰি মোৰ বৰ ভাল লাগে স্পেচিয়েল তোমাক তোমালোকৰ মিউজিক কলেজৰ ওচৰত ধাবাখনত মই সদায় বহি থাকোঁ তোমাক লগ পাব লাগিব তুমি দেখোন মোক পাত্তাই নিদিয়া শুনিছানে ভণ্টি আরে কি হয়েছে তোর ভণ্টি ভণ্টি তাই কিয় কান্দিছে কিয় বা কান্দিছে ক'ৰবাত দুখ পালে নেকি বাইদেৱে মাৰিছে যেন পাইছোঁ ভিন্দু আপুনি বহক জেমস এইফালে শুন কওক ভিন্দু তই এইবোৰ কি আৰম্ভ কৰিছ মইনো কি কৰিলোঁ কি কৰ নাই তই দুনিয়াখনত গুণ্ডামি কৰি দাবী ধমকি দি ঘূৰি ফুৰ দোকানে দোকানে দম দি টকা তুলি ফুৰ মাৰপিট কৰ মোৰ ঘৰত থাকি তোৰ এইবোৰ কৰি ফুৰিবলৈ লাজ নালাগে নহয় মানে ভিন্দু এতিয়া মোক যিয়ে লগ পায় সেই তোৰ বিৰুদ্ধে কমপ্লেইন দিয়ে বহুতেতো মোকে সাপাত দি গুচি যায় কোনে আপোনাক খাব দিছে মোৰ নাম কেইটা দিবচোন মই আজিয়ে কৈ যদি সিহঁতক এটা একো কৰিব নালাগে তই কেৱল অলপ ভদ্ৰ হৈ থাক আৰু যদি ভদ্ৰ হৈ থাকিব নোৱাৰ তেনেহ'লে ওলাই যাবি ইয়াৰ পৰা এইখিনি উপদেশ পালে নিজৰ ভনীজনী কিয় তুমি খেদি আহিলাই নে নিজৰ ভনীয়েকজনী মোৰ লগত মোৰ ভাইৰ লগত কিমান অভদ্ৰামি কৰি থাকে সেইবোৰতো আপোনাৰ চকু নাই মই মোৰ ভনীক ভালকৈ চিনি পাওঁ তোমালোকৰ চাৰ্টিফিকেট মোক নালাগে নালাগিবই যত চব দুখ মোৰ ভাইৰহে তোমাৰ ভাইৰকে গোটেই অঞ্চলটো এটা গুণ্ডা বুলি জানে আৰু আপোনাৰ ভনী তাই কিয় মহি আছে নেকি দাদা যোৱা যোৱা ককাৰাক ভালকৈ অল্পচন ধৰা যিমান পৰা সিমান বেয়াকৈ আমাৰ কথা কোৱা তেতিয়াহে তুমি এইখন ঘৰত ৰাজত্ব চলাব পাৰিবা চন্দী বাচি অবাহন কৰিবা ব'ল বাইদেউ এতিয়া আৰু ইয়াত থাকি লাভ নাই এতিয়া ইয়াত ৰাজনীতি চলিব তোৰ বিৰুদ্ধে মোৰ বিৰুদ্ধে কোনে কিমান ৰাজনীতি কৰে চাম নহয় জিভাখন যেতিয়া ছিঙি আনিম তেতিয়া গম পাব তুমি ঘৰখন সোমালে চিঞৰ পাখৰ হাই কাজিয়া কেতিয়াবা সহ্য কৰিবলৈ টান হৈ যায় ভণ্টি মোৰ কাৰণে সেইবোৰ হৈছে তইনো মোক গাঁৱৰ পৰা ইয়ালৈ কিয় মাতি আনিলি গাঁৱত তোক মই অকলে কেনেকৈ থাকিবলৈ দিওঁ মা দেউতা জীয়াই থকা হ'লে বেলেগ কথা আছিল আৰু তই দেখোন কৈছিলি গুৱাহাটী কোনো এখন মিউজিক কলেজত তোৰ গান শিকাৰ বৰ মন তইতো জানা দাদা ভাল গান গাবলৈ গায়িকা হৈ সুনাম মাতিবলৈ মই কিমান আশা মনত কৰি ৰাখিছোঁ আৰু সেই আশা পূৰণ কৰিবলৈকে মই তোক গাঁৱৰ পৰা গুৱাহাটীলৈ লৈ আহিছোঁ মোৰ সিহঁতৰ কথা বাদ দে নিজৰ লক্ষ্যত উপনীত হোৱাৰ কথা ভাব আৰু তোক আশীৰ্বাদ কৰিলে মইতো আছোঁ দাদা মাথো চাবি এই কলনীটোত কেইবাঘৰো মানুহ আছে ভাল যিমান আছে তাতকৈ বেয়া মানুহ বেছি আছে পাৰিলে মানুহবিলাকৰ পৰা অলপ আঁতৰিয়ে থাকিব মইতো আঁতৰি থাকোঁ দাদা মিউজিক কলেজৰ বাহিৰে মইতো আঁতৰি নাযাওঁ মই কি এই যে ইমান ধুনীয়া গান কোনে গাইছে দাদা মই কেনেকৈ জানিম গাইছে চাগে কোনোবাই মদ পানী খাই তই কাপোৰ একযোৰ থবি মই গাটো তিয়াই
মাতেৰে কৈ যোৱা মোক কাণে কাণে তুমি মোৰ ময়ো তোমাৰ দি থকা তুমিনো ক'ত লুকাই আছা চকুৰ আগত আহি ধৰা দিয়া মনে বিচাৰিছে লগৰী কাষত আছোনে ময়ো তোমাৰ হিয়াৰ মাজত বাঢ়ি আহিছে মোৰ হেঁপাহ দিনে দিনে তোমাক পাবলে কাষৰতে নালাগে ভাল জানা থাকি দূৰে দূৰে আহিবা কেতিয়া মোৰ জীৱনলে তুমি মোৰ চকুত চকুত হৈ কৈ দিয়া তুমিও যে মোক সিমানেই বিচাৰিছা কঠিন জীৱন পথত কাষতে থাকা মন আকাশত তুমি উজলি আছা পাৰি জানো কোৱা মৰম ঢাকি থব যিমানেই ঢাকিবা বাঢ়ি যাব মনে মনে চাগে ভাবিছা মোৰে এই কথা অজানিতে কি মৰম ঢালি দিলা তুমি মোৰ এন্ধাৰ কোঠালি পোহৰাই দিয়া এমুঠি জোনাক লৈ নামি কঠিন জীৱন পথত কাষতে থাকা মোৰ মন আকাশত তুমি উজলি আছা তই ক'লৈ যাওঁ? তই গানটো শুনিছ দাদা? কি বঢ়িয়া গান, কি মিঠা কণ্ঠ। কোনে গানটো গাইছে এবাৰ চাই কিন্তু এই সন্ধিয়াখন একো নহয়
কিন্তু এই কলেজটোতো বহুত ল'ৰাই আছে কোনে গাইছে কেনেকৈ জানিব বিচাৰিলে ওলাব দাদা মানুহজনক এবাৰ লগ পাবলৈ মোৰ বৰ মন গৈছে এই যাওক বঢ়িয়া সঁচাকৈ বৰ ভাল গান গাৱ দে তই তোৰ গান শুনি বহুত দিনৰ পিছত মোৰ বুকুখন হাত পৰি গ'ল মোৰ তামোল পাণ বিকা একেবাৰে ইচ্ছা নোহোৱা হৈছে কেৱল গান শুনি থাকিবলৈ কেমন গৈছে আজি যদি ৰিচা থাকিলেহেঁতেন তেতিয়া যে তাই তোৰ গান শুনি কিমান ভাল পালেহেঁতেন ইমান ভাল পালেহেঁতেন তই ইমানেই ভাল পালেহেঁতেন যে তাই তোক এৰি চিটে খুৰুজৰ প্ৰভাৱ পৰিলেহেঁতেন ভাল কথা নকবি দেই মোৰ ৰিচা তেনেকুৱা ছোৱালী নহয় তাই বৰ সৎ বৰ গুণৱতী বৰ চৰিত্ৰৱতী বৰ ৰূপৱতী হ'ব হ'ব আৰু কিমান বতিয়াবি তই ইমান তই উত্তৰ পেলা আমার বসে তোর পরে 300 টাকা চান্দা বিচারিছি তুই তো 100 টাকা দিব চাইছ তাতকে মই দিব নোৱাৰো আরে নোৱাৰো বুলি কলে হ'ব নেকি আমার বসে এই কলনিক ফাংশন পাতিবলৈ ওলাইছে কেৱল তহঁতৰ কাৰণে এই চব কৰিবলৈ ওলাইছে হ'লেও মই 100 টকাতকৈ বেছি দিব নোৱাৰো আরে আজিকালি 100 টাকাৰ ফাংশন পাতিব পাৰি নেকি আৰে নহয় যদি বন্ধ কৰি দিয়ক ফাংচন আরে কি কলি তই মোৰ মুখে মুখে কথা ক'বলৈ আহিছ কিয় মিছামিছিকৈ তিনিটা হত কৈছ ইয়াত কোন হত ইহঁত জেমছৰ মানুহ দাদা অলপতে তাৰ লগত থাকে জেমছ মানে সেই গুণ্ডত সি আকৌ কিহৰ ফাংচন পাতে হা ফাংচন পতাৰ নামত এই দুখীয়া মানুহবোৰৰ টকা খোৱা ধান্দা কৰিছে নহয় মোক সম্ভালি কথা কবি আমার বস বৰ ডেঞ্জাৰাছ মানুহ সকলোৱে ভয় কৰে দেও ঐ মই কিন্তু কাকো ভয় নকৰোঁ দেই পানী মিক্স নকৰাকৈ মদ গিলা মানুহ হয় মই আমি কিন্তু তোক ধূলিৰ লগত মিক্স কৰি দিব পাৰোঁ কি কলি তোক মই দাদা আমাৰ লগত ফেপেৰি পাতিবলৈ অহা আমি কোন হয় চিনি পোৱা নাই দাদা ক'ত লাগি চাওঁ ঐ তই আকৌ তেনেকৈ কি চাই আছ হা এই চকু দুটাক ফুটিয়াই আনি দাদা দেৱ হা তই দাদা ঘৰলৈ লৈ যা আৰু তই মই যিটো কৈছো তাকে কৰ যা দাদা ঘৰলৈ লৈ যা বলক দাদা তই গুচি আহ গুচি আহ এই ইহঁতৰ লগত লাগি নলবি ইহঁত ভাল মানুহ নহয় গুচি আহ গুচি আহ গুচি আহ দাদাক তহঁতে মাৰিলি কিয় সিমান বয়সস্থ মানুহ তাৰ ওপৰত হাত তুলিবলৈ তহঁতৰ বেয়া নালাগিল বেয়া লাগিব আৰু আমাৰ তেতিয়াহে নালাগিল এতিয়া কিন্তু লাগিব ঐ কি বে তই মোক মাৰিবি নেকি ঐ মাৰিবি নেকি হা ঐ মাৰ না মাৰ মাৰ ঐ তুমি মোক মাৰিব বুলি ঐ মাৰ না কি চাই আছ ঐ আৰে কি চাই আছ আৰে মাৰ না দাদাৰ ওপৰত হাত দিল এতিয়া মোৰ ওপৰত হাত দাদাৰ পাছত কৈ দিবি বাহিৰত গুণ্ডাগিৰি নকৰিলেও আমাৰ মনৰ ভিতৰত এটা গুণ্ডা শুই থাকে আৰু সেই গুণ্ডাটো চলাব নাপায় আপুনি ইয়াত ভেবালাই কি চাই আছে ইয়াত একো নাচ গান চলি থকা নাই যাওক ইয়াৰ পৰা কিবা খং উঠিব আপোনালোকে দেখুৱাই দি গুণ্ডামি তাত কয় চাবৰ ইচ্ছা আছে নেকি এজনী ডিফেন্সৰ হৈ বনি আছিল নেকি যাৰাই বনে নহওক কিয় কিছুমান কথা মোৰ সহ্য নহয় মোতেই সহ্য নহয় মোৰ মা মোক মাফ কৰি দিবা মই তোমাৰ কথা ৰাখিব নোৱাৰিলো হাত ভৰি চলি গ'ল কি কৰিবা কমলদাক মাৰে চালাই কি ক'লা পিটিব পিতাই নহয় তোমাৰ হাত ভৰি ভাঙি বোলে দেউতাই ঘৰৰ সন্মুখত সোমাই থব ভালে হ'ব দিয়া ধনী মানুহে ঘৰৰ সন্মুখত হাত ভৰিকেইটা ওলমি থকাটো কম কৰিব কথা নহয়